নমস্কাৰ ৰাইজ, গাটো অকণমান বেয়া হৈ আছিল, তথাপিতো উপায় নাই। অহাৰ দিন ঠিক কৰিছোঁ কাৰণে যিমান পাৰি বস্তু বাহানিখিনি মই অকলেই ভৰালোঁ। পিজিত মোৰ বাহিৰে আন কোনোৱেই নাছিল। ছাদৰ ওপৰলৈ গৈ কেইটামান ভিডিঅ' ল'লোঁ। এই ছাদখনৰ ওপৰত যে কিমান সন্ধিয়া মোৰ পাৰ হৈছে সেয়া অকল ময়েই জানো। ভাল বেয়া সকলোবোৰ যেন ইয়াতেই গৈছে। প্ৰায় দুবাৰকৈ হ'লেও মই ওপৰলৈ যাবই লাগে, তেতিয়াহে মোৰ মনটো যেন শান্তি লাগে। আমি আগতে থকা ৰুমটোৰো এটা ভিডিঅ' ল'লোঁ। এইকেইদিন যিটো ৰুমটোত আছিলোঁ সেইটোৰো ভিডিঅ' ল'লোঁ। অকণমান আৱেগিকো হোৱা গৈছে। দাদাহঁতে মিলাই মেলি বস্তুখিনি ভৰাই দিলে, যথেষ্ট বস্তু হৈছিল। এই ঠাইখিনি যেন মোৰ কাৰণে পাহৰিব নোৱাৰা ঠাই। উগ্ৰতাৰ আমাৰ আশীষ লৈ ঘৰলৈ ওলালোঁ। দাদাই মোক আনিবলৈ গৈছিল। যিমান পাৰি বস্তু বাহানিখিনি ঠিক ঠাক কৰি ভৰাই লোৱা গৈছে। যথেষ্ট ভিডিঅ' কৰিব থাকিও গ'ল, কাৰণ সেইখিনি সময়ত যেন ভিডিঅ' ল'ব পৰা অৱস্থাত মই নাছিলোৱেই। মনটো মানে খুব বেছি বেয়া লাগিছিল। তাৰপাছত ভাত পানী অকণমান খাই ল'লোঁ, যিহেতু খুব ভোক লাগিছিল। আৰু এনেকৈ ধুনীয়া ধুনীয়া পৰিৱেশ চাই চাই উভতিলোঁ। সঁচাই সেই সময়বোৰ ঠাইবোৰ বৰ মনত পৰিছে। এয়া মহলীয়াপাৰাত আহি পাণ খাই ল'লোঁ। তাৰপাছত পালোহি আমাৰ গাঁও। যিয়েই হওক যেনেকুৱাই হওক, নিজৰ গাঁওখন নিজৰ ঘৰখন সকলোৰে আপোন নহয় জানো। আজিলৈ ইমানেই।